হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বেচনৰ লাড়ুৰ এটা ৰেচিপি লৈ আহিছোঁ। আগন্তুক ৰাখী বন্ধনত সকলোৱে এইদৰে ঘৰতে সহজতে বনাই চাব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো আহক। বেচনৰ লাড়ুৰ বাবে মই লৈছোঁ এয়া 2 কাপ বেচন আৰু লৈছোঁ আধা কাপ চুজি। এইটো অপচনেল হয়, নল'বও পাৰে। আৰু লৈছোঁ 1 কাপ গুড়ি চেনি, আধা কাপ ঘিউৰ পৰিমাণ কম বেছি হ'ব পাৰে। এতিয়া এখন কেৰাহী গেছত পাতি লৈছোঁ। প্ৰথমে চুজি আৰু বেচনখিনি শুকানে ভাজি ল'ম। এইদৰে ভাজি ল'লে আচলতে বেচনত থকা গুণখিনি আঁতৰি যায় আৰু খাবলৈও ভাল হয়। মই গেছৰ ফ্লেম ল' ৰাখিছোঁ। বেচনখিনি মই 3 মিনিটমান এইদৰে ভাজি ল'লোঁ। এতিয়া ঘিউখিনি দি দিছোঁ। বেচনৰ লাডুত ঘিউ আচলতে কিমান পৰিমাণৰ লাগিব সেইটো প্ৰথমতেই ক'ব পৰা নাযায়, ভাজি থাকোঁতেহে ধৰিব পৰা যায়। এতিয়া বেচনখিনি ধুনীয়াকৈ ভাজি থাকিম। যেতিয়ালৈকে বেচনখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলাই নাহে। অলপমান ইলাচিৰ গুড়ি দি দিছোঁ। মোক ঘিউৰ প্ৰয়োজন হ'লেই সেইবাবে মই আধা কাপমান আকৌ ঘিউ দি লৈছোঁ, কাৰণ বেচনখিনি শুকান হৈ থকা যেন লাগিল। 3-4 মিনিটমানৰ পিছত দেখা গৈছে যে বেচনখিনি ঘিউখিনিৰ লগত ধুনীয়াকৈ ভাজ খাই আহিছে। আৰু অলপ সময় ভাজি ল'ম। 10 মিনিটমানৰ পাছত এয়া দেখিছেনে? আমি বেচনখিনি এইটো ফৰ্মতে ৰাখিব লাগিব যাতে অলপ ঢিলা হৈ থাকে। আপোনালোকে ইয়াৰ লগত যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই আজি এইদৰেই বনাইছোঁ। বেচনখিনি ভজা হৈ গৈছে। এতিয়া এইখিনিক আন এটা পাত্ৰত কাঢ়ি ল'ম। বেচনখিনি মই এখন কাঁহীত কাঢ়ি ল'লোঁ আৰু ঠাণ্ডা হোৱালৈকে এইদৰেই থাকিবলৈ দিম। বেচনখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া চেনি গুড়িখিনি দি দিছোঁ। প্ৰথমে অলপমান দি লৈছোঁ, সানি ল'ম ধুনীয়াকৈ। পুনৰ বাকী থকা চেনি গুড়িখিনি দি দিছোঁ। এতিয়া হাতেৰেই ধুনীয়াকৈ মুঠিয়াই সানি ল'ম। এয়া মই চেনিখিনি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া নিজৰ জোখত এটা এটাকৈ লাডু কৰি যাম। এয়া মই এটা লাডু বনাই দেখাই দিছোঁ আৰু বাকীকেইটাও একেধৰণেই বনাই ল'লোঁ। এয়া আজি আমাৰ বেচনৰ লাড়ুখিনি ৰেডি হৈ গৈছে। খাবলৈ কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছিল। আগন্তুক ৰাখী বন্ধনত এইদৰেই ঘৰতে বনাই চাবচোন। মোৰ বিশ্বাস নিশ্চয় ভাল পাব। ৰেচিপিটো যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে।